সাবস্ক্রাইব কৰক আমাৰ মুকেল বচিছাম চেনেলটিক আৰু কাষতে থকা বেল আইকনটো লাহেকৈ টিপি দিব দেই ধন্যবাদ বিৰাট গৰম আজি না ঐ এই এটা অসল কৰবা পুখুৰী চুখুৰী নাই নেকি তাতে এটা আছে এই গাড়ীবা যা বল বল ঐ দে গা ধুং দে ও দে দে Oi, passa aí. Oi, Dede, news phone ka. News phone ka. Oh, hello, KP News. Cameraman ready ne? KP News দৰ্শকসকল মই এতিয়া উপস্থিত আছো ক্যামেৰাম্যান কত উপস্থিত আছো নাজানো দৰ্শক মণ্ডলী মই এতিয়া উপস্থিত আছো নাজানো জাগাত এতিয়া সংগঠিত হৈছে এক লোমহৰ্ষক ঘটনা যিটো নেকি এজন সুন্দৰ সুঠাম ডেকা লৰাই পুখুৰীৰ পানীত পৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছে আত্মহত্যা বুলি আমাৰ এমবিআৰ সদস্যসকলে সন্দেহ কৰিছে উপস্থিত আছে আমাৰ এমবিআৰ দুজন সদস্য এই বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাতিপুৱাৰ ভাগত আপুনি কি দেখিছিলে ৰাতিপুৱাৰ ভাগত মই দেখিছিলো যে জনাই আছিল হা মই টিভিত উঠি আছো নেকি হেল্ল' ও মা ও মই টিভিত উঠি আছো ও দেউতাক ক দে হয় দৰ্শক মণ্ডলী এওঁলোকে জনাব বিচাৰিছে যে ৰাতিপুৱা তেওঁলোকে 2 নম্বৰটো কৰিবলৈ অহাতে মৰাহতো পানীত উপঙি থকা দেখিছিল এওঁলোকে সন্দেহ কৰিছিল যে কোনোবাই আত্মহত্যা কৰি পেলাই দিয়া বুলি ডেকালৰ এজনৰ দেহটো যথেষ্ট ফুলি গৈছে হয় সনাতন এইটো অতি কৰুণ চিহ্ন যে এতিয়ালৈকে পুলিচ প্ৰশাসন কোনো আহি উপস্থিত হ'ব পৰা নাই আৰু এম্বুলেন্সক 3 ঘণ্টা আগতে খবৰ দিয়া হৈছিল এতিয়ালৈকে উপস্থিত হ'ব পৰা নাই নিশ্চয় নিৰীক্ষণ কৰিছে তেওঁ অলপ পতঞ্জলিৰ মালিচ দিয়াৰ ফলত তেওঁ দেহটো অলপ হুঁচ আহিব ধৰিছে কেমেৰামেন ফকিৰ আলীয়ে আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছে তেখেতৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম আপোনাক পানীত কোনে পেলাই দিলে পানীত পৰি আপোনাৰ কেনেকুৱা অনুভৱ হ'ল কওক নকয় কিয় হৈছে এনেকুৱা হৈছে লাগিছিল মোৰ এনেকুৱা লাগিছিল পানীত পৰি কেনে হয় দৰ্শক মণ্ডলী মই এতিয়া দেখুৱাব বিচাৰিছো যে এই স্থানতে সুন্দৰ উঠান ডেকা ল'ৰাজনে পানীত পৰি উপঙি আছিল এই বিষয়ে মই কেপি নিউজৰ দৰ্শকসকলক লাইভ ফুটেজ দেখুৱাবলৈ সক্ষম হৈছো যে এতিয়া কেমেৰামেন ফকিৰ আলীৰ সৈতে মই নিপেন চক্ৰৱৰ্তী কেপি নিউজ ধন্যবাদ